ধুনীয়াকৈ মাংসটো আনিলোঁ। সেইটো চাওক কেনে হৈছে ক'ব আপোনালোকে কমেণ্ট কৰিব। অলপ পানী দিম। হাঁহটো পুৰা তেল আছিলে, কেনেকৈ তেল ওলাইছে দেখিছেনে? কেনেকৈ তেল ওলাই গৈছে কিবা। মাংসটো ভাজা হৈ গৈছে, গৰম পানী দিম। বেলেগ দি নাই, একদম চিম্পুলকৈ বনাইছোঁ। তাতে ইলাচি নেমু, এইডাল হৈছে ইলাচি নেমু। যদি হাঁহৰ মাংসত কোমল যদি মাংস দিয়া যায় বহুত ধুনীয়া সোৱাদ হয়, সেইকাৰণে ভাবিলোঁ ময়ো দি দিওঁ। এয়া হৈছে ইলাচি নেমু। ইয়াৰ পৰা মই কোমলীয়া পাতটো ছিঙিলোঁ, এইটো কোমলীয়া পাত। এইটো এতিয়া ধুনীয়াকৈ মাংস বেছি দিব নালাগে, এখন বা দুখন দিলেই হ'ব। মই যে ছিঙি আনিছিলোঁ নেমু পাতকেইটা, এইকেইটা ধুনীয়াকৈ দি দিওঁ ইয়াতে, ধুনীয়া গোন্ধ আহিব। আৰু জিৰা দিয়া নাছিলোঁ, জিৰাখিনি দি দিওঁ। আৰু এইখিনি মিট মছলা গুড়া কাশ্মীৰ গোটা হৈ গ'ল। এতিয়া আৰু এইটো গৰম মছলা আৰু এইখিনি জলকীয়া গুড়া, এতিয়া এইখিনি দি দিওঁ। দেখিছেনে কি ধুনীয়া হৈছে কালাৰটো? বেলেগ দিয়া নাই মই, শুকান জলকীয়া ধুনীয়াকৈ গুড়া পতাত অলপমান মিট মছলা দিছিলোঁ। হাঁহৰ মাংসত মিট মছলা দিলে হাঁহৰ গোন্ধটো নাহিব। এইটোতে নমাই থৈ দিম। কি ধুনীয়া কালাৰ হৈছে। এইটোতে নমাই থওঁ। দেখিছেনে মাংসটো ধুনীয়া হ'ব। মই এতিয়া ভাত আনো। ধুনীয়াকৈ মই দি দিছোঁ। আৰু এয়া হৈছে লোকেল তিয়ঁহ ভাজি। লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই এতিয়া ভাতকেইটা খাওঁ।